কবিতাৰ শিৰোনাম ইচ্ছা। কবি ৰূপক অধিকাৰী। পাঠ প্ৰিন্সি হাজৰিকা। হে স্নেহময়ী ঈশ্বৰ, হে দয়ালু মহেশ্বৰ, তুমি মহান। তোমাৰ কৃপাতে আজি সকলোৱে লাভ কৰে পূৰ্ণতা। কেতিয়াবা বুজিব দিয়া নিজ পৰিচয়ৰ আস্থা, কিছু পোৱাত মোৰ সফলতা, কিছু নোপোৱাত মোৰ বিফলতা। মানৱ সমাজত যি মোৰ পৰিচয়ৰ আস্থা, অকণে অনুমাত্ৰ চকু দিছে যদিও প্ৰভু, তথাপিও আছে যে তাত অপাৰ শক্তি, চাবলৈ গোটেই বিশ্বৰ বুকুৰ গুণ গৰিমা। ভেদাভেদ নৈ কৰি পূৰ কৰি আছা সৰ্বজনৰ ইচ্ছা। প্ৰভু তোমাৰ কৃপা দয়া আটাইকে দিয়া, এয়াই যে প্ৰভু তোমাৰ সহৃদয়তা। তথাপিও মই কিয় বহু ইচ্ছা মনতে পুহি কিয় কেনেকৈ কৰিব লওঁ তোমাক অপমানিত অপদস্থ হেলা। হে প্ৰভু জানো তুমি যে পূৰ কৰা আটাইৰে ইচ্ছা। হে প্ৰভু তুমি মহান, তুমি বিজ্ঞ, তোমাৰ মহিমা যে অপাৰ, সদতিকে কৰা কৃপা দয়া। ধন্যবাদ।